হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো গাইজ মানে বহুত দিন ভিডিঅ' দিব পৰা নাই, এক্সাম গ'ল, তাৰপিছত মানে কেনে কিবা কিবি প্ৰব্লেম গ'ল, তো সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি এটা ব্লগ দি দিওঁ যিহেতু। তো গাইজ মানে কি আমাৰ এটি সপোন আহি আছে এইখন, যিকেইটা মানে কি মোৰ শ্বুটিঙৰ ভিডিঅ' গৈছে মোৰ চেনেলত, তাৰে মানে এইখন 25 জুন আহি আছে। সকলোৱে চাব আৰু অলপমান ছাপোৰ্ট কৰিব। ডিচি মিক্সাৰ ভিডিঅ' এইটো চেনেলত যাব আৰু মোৰ তাত লিংক থাকিবই, তো সকলোৱে চাব। আৰু গাইজ নতুন নতুন ছাতি এটা পালোঁ আমি। এইটো মোৰ ৰেইনকোট, দামী ৰেইনকোট, দামী থাইলেণ্ডৰ পৰা দিছোঁ মোক। থাইলেণ্ডৰ পৰা আনিছিল বিকাশ দা যোৱাতে, বিকাশ দাৰ পিছে পিছে যাই পেলাই আনিছিল। তাৰপিছত মই বিকাশ দাক বেয়া পাইছোঁ। বিকাশ দা থাইলেণ্ডত যাবা একেলাই মাছাজ লৈ আছে। মোৰ কথাটো একবাৰ ভাবিব পাৰে, নিয়া নাই। ভৰিৰ অৱস্থা চাওক, মোৰ ভৰিৰ অৱস্থা চাওক। ভৰিৰ অৱস্থাটো বাদ দিম। মোক এটা ৰ'দ লাগে, জয় জুবিন দা। ৰ'দ লাগব লাগে। ৰ'দ আজি কে নি পাও, জয় জুবিন দা। জুবিন দা কিবা এটা কৰিলে হ'ব বাৰু, বাকি একো কৰিব কোনো কৰিব নাই। পাইছো গাইছ। কি মোবাইল? মই জাদু ওইটো মাৰো বাবা। গাইছ মই লগত থাকা নিজে পাহাৰো আজিকালি। ইয়াৰ মোবাইলটো বেলেগ টাইপ। বেলেগ নাই গাইছ, তোমাক কি জ্বলাইছা? বেলেগ বৰখন দিয়া প্ৰুফ দেখাই দিলোঁ না গাইজ। নহয় গাইছ, মোৰ তাত দুটা মোবাইল আছে। এইটো এটা আপোনাৰ লকাবাক লাগে যদি কবি, এই দুটাৰ ভিতৰত এটাও নাপাইছোঁ। মানে এটা কথা হ'ল, মানে এই আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰত কি জানে শিলপৰা বুলি ভাবছিল, কিন্তু গাইছ যেনেকুৱা তাৰমানে ডাঙৰ পাহাৰ এখন পৰিলে গোটাই হেৰি হৈ যায়, ঠিক তেনেদৰে গাইছ ই পৰিল নহয় ব্ৰহ্মপুত্ৰত। পৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ পানী আহি চিধা আমাৰ বৰনদীত পৰি গৈছে। বানপানী উঠি গৈছে ডাইৰেক্ট গাইছ, পাহাৰ পৰা হান যাইছে। এই ৰেংকটটো ফালি দিলা। থাইলেণ্ডৰ পৰা আনিছিলোঁ মই, বিকাশ দাই দিখা দিছিল মোৰ লাগি। তই কি আহিলা এইখন ত্ৰিছৰ মাৰ্কছ নহয় নহয়, এবাৰ ফুটা কৰিলে ভাল মানে কিবা এটা মিলে। ই গাইজ নিপু আৰু ই গাইজ বেতাল, চেম মানে কি সি শকত, বেতাল আৰু নিপু। আৰু গাইছ মই অৰিজিনেলিকে দেখা পাইছিলোঁ আমাৰ ইয়াতে, মানে এই বাৰু লোকেশ্যনটো নকওঁ বাৰু, আমাৰ শিৱজাৰত মই ফুৰিব যাওঁতে কৰিশ্মাৰ বইনাকক মই য'ত ৰৈছোঁ তাতে ৰৈ লাগে মই চাই আছোঁ। কৰিশ্মাৰ গাড়ী যায় ক'ৰবাত নামগাঁও জাগা পালা গাইছ, নামগাঁও জাগা পালা যায়, কিন্তু মই জাগাত চাই আছোঁ গাইছ। মানে দেখা পাওঁতে গাইছ কিবা স্ক্ৰীনশ্বট মাৰিছোঁ, ইমেজিং টাইপ হৈ গৈছে গাইছ। জাগাতে ৰখি আছোঁ মই, ঢেকনি পৰা মানুহৰ নিচিনাকৈ, ইমান ভাল পাওঁ। কুত্তা বেয়াকৈ নহয় গাইছ, বেয়াকৈ নাভাবিবি। একবাৰ কৈ দে কুত্তা সোমাই বুলি কওঁ। কুত্তা সোমাই আৰু শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি। তো গাইছ মানে কি আমি আহিছিলোঁ, এইটো গাইছ আমাৰ তাত 20 টকাই আছিল, আৰু এইটো গাইছ খাব দিছোঁ। সি অলৰেডি 2 ঢোক মাৰিলা, মই ভিডিঅ'টো অন নকৰাতে আৰু 1 ঢোক মাৰিবহি। হাঁহিও দি থাকে, কথা নহয় দেখা চাবিহে গাইছ, একবাৰতে গোটাই শাক পাত দেই। এই চাওঁ বটলটো, এই গাইছ একেবাৰে শেষ দে। তই 1 ঢোক মাৰ, মই সেইবাৰ শেষ আৰু বঢ়িয়া কাঞ্চি দে। ভিডিঅ' বনোৱাৰ কথা মন আছেনে? তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো গাইজ আজি মানে কি আমাৰ ছেকেণ্ড ডে, এটা ব্লগতে গোটেই আপলোড হ'ব। মানে কি বানপানীৰ সেনেকৈ মই ভিডিঅ' ক্লিপ ল'ব পৰা নাই, মানে ঘৰত অলপমান প্ৰব্লেম চলি, তো সেইকাৰণে বনাব আহিছিলোঁ, তাৰপিছত আকৌ ফ্ৰী যাব লগা হ'ল। তো আজি মানে কি গাইজ আমাৰ যিখন শ্বৰ্ট ফিল্ম সেইখন ৰিলিজিং হ'ব। তো চব মানে কি ইয়াতে বহি আছে, মই দেখাই আছোঁ। উঠিয়ে দাউৰি আছোঁ বিচনাৰ পৰা। এয়া মুখখন ধুইছোঁ দেচোন, কিন্তু একদম চকু কিবা হৈ আছে। গুড মৰ্ণিং গাইজ। মোৰতো মানে একো নাই, আমাৰ এই শ্বৰ্ট ফিল্মৰ ৰিলিজ হ'ব আজি, তাৰ কাৰণে বোলো অলপমান যি হওক ভালকৈ অলপ চেলিব্ৰেশ্যন কৰোঁ। এটা কাৰণে খানা চানা খাওঁ। আজি প্ৰায় আমাৰ ফাৰ্ষ্ট প্ৰজেক্টটো শেষ হ'ব, আকৌ অহা মাহৰ পৰা নেক্সট প্ৰজেক্ট এটা আৰম্ভণি কৰিম। সেইটো কাৰণত বোলো আজি এইটো প্ৰজেক্ট শেষ কৰি দিওঁ এইখিনিতে। গাইজ হিজৰা ইয়াতে আজিকালি হেপী ছিষ্টাৰ্ছ ডে।
এইগিলাকো মানে সি এইগিলাকো মানেই নাচিকে গাইছ ঠিক আছে আমি কেকটো অলপমান দেৰিকৈ চাম হ'ব ন ই চুৰিত দেখোন কেক লাগি আছে গাইছ হে হে অপৰাধ কৰিলে চুৰিতে গম পায় হে তুমি খাইছা তো গাইছ আমি ইয়াক অপাৰেশ্যন কৰা হ'ব এতিয়া খাইছিনে নাই শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী শ্বিলঙৰে গধূলি নামি আহে শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী তো গাইছ মানে কি আজি আমাৰ খানা আছে শ্বৰ্ট ফিল্মখনো আৰু গাইছ আহিলে গাইছ এইটো হাফেন পিন্ধিনে গাইছ হাফেন আমাৰ লখিমী বোৱাৰী গাইছ এইটো আৰু আমাৰ এইখিনিতে আছে দংকল মাৰা চিনেমেটিক শ্বট এতে আমাৰ মাংস আছে গাইছ চাউলে দাও উলে দি বুঝি নাও দিয়ে তো দবাম আজি আমি দবাম গাইছ কি গরম হয়েছে ভাই দবাম গাইছ একটু মোর দে একটু মোর এই না এইটো বস্তু গাইছ বেয়া বহুত বেয়া পাওঁ এইটো মই কিবা বেয়া পাওঁ চা আমার দিয়ে গরম আছে লয় যাইতি মোৰ গাছ ইগিলা ফেভৰেট কি গাছে আমি চাউলখিনি ধুই আনিলোঁ মানে মই ধোৱা নাই গাইছ আহিলে মাৰিব মোক গাইছ ইয়া হ'ল কুটুকুৰ ভাইটো এৰ লগত ধনী মানুহ চাৱে ইহঁতে ধনী মানুহ চাৱে গাইছ মানে কি আমাৰ এয়া পিঁয়াজ আদা নহৰু চব কটা হ'ল এইফালে আলু আৰু আমাৰ এয়া আলু মানে সেয়া কৰিয়ে আছে আৰু সি একদম কামত লাগি আছে তাই একো কাম নকৰে তাই আৰু গাইছ এইটো এটা বহি আছে অকল বহি আছে গাইছ অকল বহি আছে আৰু এটা দেখো এটা আৰু আলু কুচি তাই এটা আলু চালো আনতা মই তিনিটা আলু চালো আৰু এইকেইটাতো একেবাৰে সময় এটা আবুলি পিঠা এটা মাছৰ সৰু পিঠা এতিয়া মাংসটো কিবা কৰি আছে ই জানে আৰু মই ইমান নাজানে মাংসটো একদম হেৰি খাব লাগিব খাহী মাংস খাব লাগিব হৈছে আৰু ব্ৰইলাৰ মাংসত গৈছে আকৌ খাহী মাংস ক'ৰ পৰা হ'লে এতিয়াতো তুলি দিছোঁ ভূঞা ইয়াৰ খাম চাওঁ।
ইমান টেনশ্যন কেমান আনিলি আৰু মই এটা কৈ আছো কি কি বস্তু দিব